বান্ধৱীসকল আসাম মাষ্টাৰ জব ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মই নতুন এটা জবৰ ৰিলেটেড ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে দেখা পাইছে ইয়াত অইল ইণ্ডিয়া লিমিটেডৰ নতুন পদ ওলাইছে, যিবোৰ কণ্টেক্সুৱেল বেচিত পদ হয়, সেই পদসমূহ ওলাইছে। আপোনালোকে যি এতিয়ালৈকে নটিফিকেশ্যনটো পোৱা নাই, অতি সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ছাইডৰ নটিফিকেশ্যন বেলটো ক্লিক কৰক, যাতে নতুন জবৰ ৰিলেটেড সকলোবোৰ নটিফিকেশ্যন আপোনালোকে গম পাই থাকে। ইয়াৰ এডভাৰটাইজমেণ্ট ডিটেইলছটো দেখা পাইছে, ইয়াত এডভাৰটাইজমেণ্ট নম্বৰ হয় এইটো। ইয়াত লিখা আছে ধুনীয়াকৈ। আপোনালোকে যদি এখন ডাউনলোড কৰিব বিচাৰে তেনেহ'লে মই ডেছক্ৰিপশ্যনত দি দিম। ইয়াত আমি আজি কি পষ্ট ওলাইছে, কেনেধৰণে এপ্লাই কৰিব লাগিব, কোৱালিফিকেশ্যন কি লাগিব, এজ লিমিট কেনেধৰণৰ হ'ব, কিমান চেলাৰী দিব, সকলোবোৰ বিষয়ে আলোচনা কৰিম। তাৰ আগতে এবাৰ আপোনালোকে লাইক কমেণ্ট কৰি যাব। কিবা যদি বুজি নাপায় তেনেহ'লে কমেণ্টত সুধিব পাৰে। ইয়াত দেখা পাইছে আপোনালোকে কণ্টেক্সুৱেল নাৰ্ছিং ট'ৰত ওলাইছে, 5টা পদ ওলাইছে। এইটো চিৰিয়েল নম্বৰ 1 দিয়া আছে, অৰ্থাৎ এইটো 2 বছৰৰ বাবে আপোনালোকৰ কণ্টেক্সুৱেল বেচিছ 2 বছৰৰ বাবে হ'ব। আৰু ইয়াত আপোনাৰ পদ ওলাইছে 5টা পদৰ বাবে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। 5টা পদ ওলাইছে। ইয়াত আপোনালোকৰ BSc নাৰ্ছিং লাগিব বুলি কৈছে আৰু আপোনাৰ মিনিমাম 2 বছৰৰ বাবে আপোনাৰ এক্সপিৰিয়েঞ্চ লাগিব বুলি কৈছে। ইয়াত দেখা পাইছে এজ লিমিটটো ধুনীয়াকৈ দি দিয়া হৈছে। যিসকল জেনেৰেল আছে তেওঁলোকৰ 18 পৰা 55 বছৰ বয়সলৈকে এপ্লাইটো কৰিব পাৰিব। OBC আৰু NCLৰখিনিয়ে 18 বছৰৰ পৰা 58 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। SC আৰু ST 18 পৰা 60 বছৰ বয়সলৈকে এপ্লাইটো কৰিব পাৰিব। ইয়াত চেলাৰী ফিক্স দিয়া হ'ব বুলি কৈছে। 19,500 টকাৰ পৰা আপোনালোকৰ চেলাৰী 19,500 টকাকৈ দিয়া হ'ব বুলি কৈছে। ইয়াত চেলাৰী দেখা পাইছে আপোনালোকে। তাৰপিছত যিটো কণ্টেক্সুৱেল ফাৰ্মাচিষ্টৰ কাৰণে পষ্ট আছে, সেই পষ্টটো আছে আপোনালোকৰ 4টা পষ্ট আছে। ইয়াত 12+2 লাগিব, অৰ্থাৎ আপোনালোকে 12 পাছ কৰিব লাগিব ছায়েন্সৰ পৰা আৰু 2 বছৰৰ ডিপ্ল'মা লাগিব বুলি কৈছে ফাৰ্মাচীৰ ওপৰত। আপোনালোকৰ যদি ৱৰ্ক এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে 2 বছৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ লাগিব বুলি কৈছে। ইয়াতো আপোনালোকৰ যিখিনি কেটাগৰী দিয়া আছে, অৰ্থাৎ যিখিনি এজ লিমিট দিয়া আছে সেইখিনি প্ৰায় একেই হয়। 18 পৰা 40লৈকে জেনেৰেলৰ মেক্সিমাম 40 বছৰ। আপোনাৰ যদি 18 বছৰতকৈ ওপৰ হৈ গৈছে আৰু আপুনি যদি OBC বা NCL হয় তেনেহ'লে আৰু 43 বছৰৰ ভিতৰত হয় তেনেহ'লে এপ্লাই কৰিব পাৰিব। SC আৰু ST কেণ্ডিডেটৰ বাবে 18 পৰা 45 বছৰ দিয়া আছে। চেলাৰী একেই, ফিক্স চেলাৰী দিয়া হ'ব। ইয়াত 19,500 টকাকৈ দিয়া হ'ব। তাৰপিছত 3 নম্বৰ পষ্টটো দেখা পাইছে কণ্টেক্সুৱেল নাৰ্ছৰ পষ্ট ওলাইছে। কণ্টেক্সুৱেল নাৰ্ছ ওলাইছে, 13টা পদৰ বাবে ইয়াত এপ্লাইটো কৰিব পাৰিব। ইয়াত 10+ অৰ্থাৎ 12 পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব বুলি কৈছে। আৰু নাৰ্ছিঙৰ আপোনালোকৰ ডিপ্ল'মা লাগিব বুলি কৈছে। মিনিমাম 3.5 ইয়াৰ্ছ আপোনাৰ এক্সপিৰিয়েঞ্চ লাগিব বুলি কৈছে। কোনোবা প্ৰাইভেট বা গভৰ্ণমেণ্ট হস্পিটেলত, যিবোৰ ৰেপুটেড হস্পিটেল হয়, অৰ্থাৎ নামী হস্পিটেলবোৰ আপোনালোকৰ 3.5 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ লাগিব বুলি কৈছে। কেটাগৰী দেখা পাইছে, এজ লিমিট 18 পৰা 40 বছৰ জেনেৰেলৰ কাৰণে, OBC NCLৰ কাৰণে 18 পৰা 43 বছৰ আৰু ST SC কাৰণে 18 পৰা 45 বছৰ। চেলাৰী একে 19,500 টকাকৈ দিয়া হ'ব বুলি কৈছে। ইয়াত দেখা পাইছে 4 নম্বৰ পদটো ওলাইছে কণ্টেক্সুৱেল পেৰামেডিকেল লেব টেকনিচিয়ানত ওলাইছে। 3টা পদ খালী আছে। 10+12 ছায়েন্স ষ্ট্ৰীমৰ পৰা কৰিলে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। 2 বছৰ কোৰ্চ লাগিব বুলি কৈছে লেবৰেটৰী টেকনিচিয়ানৰ আৰু 1 বছৰৰ চাৰ্টিফিকেট লাগিব বুলি কৈছে। ইয়াত জেনেৰেল হ'লে আপুনি 18 পৰা 40 বছৰ বয়স, OBC বাবে 18 পৰা 43 আৰু SC ST বাবে 18 পৰা 45 বছৰ বয়স হ'লে ইয়াত এপ্লাই কৰিব পাৰিব। ইয়াত আপোনালোকৰ দিয়া হৈছে, দেখা পাইছে ফিক্স এমাউণ্ট দিয়া হ'ব। 16,640 টকাকৈ দিয়া হ'ব বুলি কৈছে। তাৰপিছত তলত দেখাই দিছে, দেখা পাইছে ৰিজাৰ্ভেশ্যন পষ্টটো কেনেধৰণে আছে। ইয়াত দেখা পাইছে আপোনালোকে UR অৰ্থাৎ আনৰিজাৰ্ভ 11টা পষ্ট আছে। SC বাবে 2টা পষ্ট, STৰ বাবে 3টা পষ্ট, OBC আৰু NCLৰ বাবে 7টা পষ্ট, EWSৰ বাবে 2টা পষ্ট খালী আছে বুলি কৈছে। ইয়াত আপোনালোকৰ এইটো অতি ইম্পৰ্টেঞ্চ কথা হয়, আপোনালোকে চাই ল'ব। ৱাক ইন ইণ্টাৰভিউ হয়, যিহেতু গৈ পেলাই ডাইৰেক্ট ইণ্টাৰভিউ দিব লাগিব, সেইবাবে টাইমটো চাই ল'ব আপোনালোকে। টাইমটো আৰু কোনটো এক্সামৰ কেতিয়া টাইম আছে ভালকৈ চাই ল'ব আৰু জেগাটোৰ বিষয়ে চাই ল'ব। ইয়াত দেখা পাইছে আপোনালোকে, ইয়াত দিয়া আছে কণ্টেক্সুৱেল পেৰামেডিকেল লেব টেকনিচিয়ানৰ 10 আগষ্টত হ'ব, 7টা বজাৰ পৰা 11টা বজাৰ ভিতৰত। আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন টাইম, সেই ৰেজিষ্ট্ৰেশ্যনটো হ'ব। আৰু 10 তাৰিখে আপোনালোকৰ এক্সাম হ'ব বুলি কৈছে। অইল হস্পিটেল দুলীয়াজানত হ'ব বুলি কৈছে। তাৰপিছত কণ্টেক্সুৱেল যিটো ফাৰ্মাচিষ্ট আছে সেইটোৰো 11 তাৰিখে হ'ব, 11/8 অৰ্থাৎ 11 আগষ্টত। এক্সামো সেইদিনাখনে হ'ব। আৰু আপোনালোকৰ অইল হস্পিটেল দুলীয়াজানত হ'ব। কণ্টেক্সুৱেল নাৰ্ছিং টুটৰত হ'ব আপোনাৰ 12 তাৰিখে, 12 আগষ্টত হ'ব। 7 তাৰিখ হ'ব, 7টা বজাৰ পৰা 11টা বজাৰ ভিতৰত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু 12 তাৰিখে আপোনালোকে এক্সাম দিব লাগিব। কণ্টেক্সুৱেল যিটো নাৰ্ছ আছে সেইটো 13 তাৰিখে হ'ব বুলি কৈছে। এক্সামো 13 আগষ্টতে হ'ব আৰু অইল হস্পিটেল দুলীয়াজানত আপোনালোকে তাত যাব লাগিব।
ইয়াত অতি দৰকাৰী কথা এটা দিছে, আপোনালোকে দেখা পাইছে ইয়াত দিছে COVID-19 যেহেতু হৈ আছে, COVID-19 হৈ থকাৰ বাবে আপোনালোকে যিটো ৰেড টেষ্ট বুলি কয় COVID-19ৰ সেই ৰেড টেষ্টটো কৰি ল'ব লাগিব। আৰু নিগেটিভ ৰিজাল্ট ওলালে নিগেটিভ ৰিজাল্ট টেষ্টৰ নিগেটিভ ৰিজাল্টৰ যিখন চাৰ্টিফিকেট দিয়ে সেই চাৰ্টিফিকেটখন আপোনালোকে লগত লৈ যাব লাগিব বুলি কৈছে। আৰু যদি আপোনালোকৰ কিবা কাৰণত দিগদাৰ হয় তেতিয়া লগত লৈ যাব লাগিব, নহ'লে এদিন আগতে দিব কৈছে সেই চাৰ্টিফিকেটখন, তাত এদিন আগতে দিব লাগিব বুলি কৈছে। আপোনালোকে তাতো টেষ্ট কৰাই ল'ব পাৰিব, কোনো কথা নাই, টেষ্ট কৰাই ল'ব পাৰিব। আপোনালোকে খালি চাৰ্টিফিকেটখন লৈ গ'লে হ'ল এই পৰীক্ষাটো দিয়াৰ সময়ত। আৰু আপোনালোকৰ যিখিনি ইম্পৰ্টেঞ্চ ডকুমেণ্ট আছে সেই সকলোখিনি ডকুমেণ্টছ লৈ যাব লাগিব। আৰু কি ডকুমেণ্টছ লৈ যাব লাগিব দি দিছে, আপোনালোকে এবাৰ চাই ল'ব, নিজে পঢ়ি ল'ব পাৰিব। মই সবিশেষ কৈ দিম যদিও 3x3 cm কালাৰ ফটোগ্ৰাফ লাগিব বুলি কৈছে। আপোনালোকৰ অৰিজিনেল চেল্ফ এটেষ্ট ফটোকপি ডকুমেণ্ট চাৰ্টিফিকেট টেষ্টামনিয়েল এজ আণ্ডাৰ, আপোনালোকৰ সকলোখিনি যিখিনি ডকুমেণ্টছ আছে অৰিজিনেলখিনিও লৈ যাব লাগিব আৰু ফটোকপিও লৈ যাব লাগিব। সকলোতে ফটোকপিতে চেল্ফ এটেষ্ট থাকিব লাগিব বুলি কৈছে। আৰু সকলোবোৰ লৈ যাব, এডমিট কাৰ্ড, মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট যিখিনি ফাইলত আছে সকলোখিনি ফাইল লৈ যাব। লাগিলে ঘূৰাই আনিব, কিন্তু লৈ যোৱাটো ভাল তালৈ। এনেধৰণে কৰি আপোনালোকে এপ্লাইটো কৰিব পাৰিব। আৰু কিবা যদি জানিবলগীয়া আছে তেনেহ'লে কমেণ্টত সুধিব পাৰে। আৰু চেনেলটো অতি সোনকালে ছাবস্ক্ৰাইব কৰি দিব আৰু ছাইডৰ নটিফিকেশ্যন বেলটো ক্লিক কৰি যাব, যাতে কোনো ধৰণৰ নটিফিকেশ্যন আপোনালোকৰ মিছ নহয়। ধন্যবাদ।